নমস্কাৰ ওয়েলকাম বেক টু ডিজিটেল লাৰ্ণিং আসাম আজি আমি আপোনালোকলৈ 10টা প্ৰশ্ন লৈ আহিছোঁ তাৰে 9টা প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোত আপোনালোকক কৈ দিম আৰু 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে আমাক কমেন্ট কৰি জনাব শুদ্ধ উত্তৰ দুটা কেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম যোৱা সংখ্যা ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিল কিমান চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে ইয়াৰ উত্তৰটো হ'ল 1960 চন আমালৈ মাত্ৰ দুজন ব্যক্তিহে শুদ্ধ উত্তৰ আগবঢ়াইছে তেওঁলোক হ'ল বিচিত্ৰ গায়ন আৰু এছবি চেনেল তেওঁলোক দুয়োকে আমি ধন্যবাদ জনাইছো আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ওচৰত গৈ অতি সোনকালে পায় আজিৰ প্ৰথম প্ৰশ্নটো হ'ল গান্ধীৰ হত্যাৰ অপৰাধত দুজন ব্যক্তিক ফাঁচীকাঠত ওলোমোৱা হৈছিল এজন যদি নাথুৰাম গডছে আৰু আনজন কোন আনজন ব্যক্তিৰ নাম হ'ল নাৰায়ণ আপটে এই ঘটনাটো স্বাধীন ভাৰতৰ প্ৰথম ফাঁচী বুলি জনা যায় এই ঘটনাৰ মূল অপৰাধী আছিল নাথুৰাম গডছে আৰু নাৰায়ণ আপটে স্থান বিৰলা হাউচ দিল্লী বৰ্তমান তাক গান্ধী স্মৃতি বুলি জনা যায় অপৰাধৰ দিন 1948 চনৰ 30 জানুৱাৰী সময় 5:17 এই ঘটনাৰ মুঠ 9জন ব্যক্তিক দোষী সাব্যস্ত কৰা হৈছিল আদালতে দুজনক ফাঁচী দিছিল তেওঁলোক হ'ল নাথুৰাম গডছে আৰু নাৰায়ণ আপটে আৰু এজনক দোষমুক্ত কৰি দিছিল তেওঁ হ'ল বিনায়ক দামোদৰ সাৱৰকাৰ আৰু 6জন ব্যক্তিক আজীৱন কাৰাদণ্ড দিছিল তাৰে এজন গোপাল গডছে তেখেত নাথুৰাম গডছেৰ ভায়েক আছিল দ্বিতীয় প্ৰশ্নটো হ'ল হু ইজ দ্য অনলি বলাৰ টু টোক এ উইকেট অন 0th বল অফ হিজ কেৰিয়াৰ ইন এন ইণ্টাৰনেশ্যনেল মেটচ অৰ্থাৎ কোনজন বলাৰে নিজৰ কেৰিয়াৰৰ শূন্যতম বলটোতে উইকেট লাভ কৰিছিল উত্তৰটো হ'ল বিৰাট কোহলীৰ সেইখন ফাৰ্ষ্ট টি20 ইণ্টাৰনেশ্যনেল মেটচ আছিল আৰু কোহলীৰ প্ৰথমটো বল ৱাইড হৈছিল আৰু ধোনীয়ে ষ্টাম্পিং কৰি কেভিন পিটাৰছনক আউট কৰিছিল ফলত কোহলী এক অন্য বিশ্ব ৰেকৰ্ডৰ গৰাকী হৈছিল 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম ICS কোন তেখেত হ'ল সত্যেন্দ্ৰনাথ ঠাকুৰ যিয়ে 1863 চনত মাত্ৰ 21 বছৰ বয়সতে এই পৰীক্ষাটোত উত্তীৰ্ণ হৈছিল তেখেত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাতৃ আছিল আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে ICS টাৰ্মটো 1947 চনৰ পাছত IAS তথা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ হিচাপে জনা যায় পৰৱৰ্তী প্ৰশ্নটো হ'ল মৌমাখিৰ চকু কেইটা ইয়াৰ উত্তৰটো হ'ল 5টা ইয়াৰে 2টা কম্পাউণ্ড আই আৰু 3টা ওচেলাই ইয়াৰ বৈজ্ঞানিক নাম হ'ল এপিছ 5 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ সৰু চৰাইটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ল হামিংবাৰ্ড ইয়াৰ জীৱনকাল 3 পৰা 5 বছৰ আৰু ইয়াৰ বৈজ্ঞানিক নাম হ'ল ট্ৰচিলিডাই পৰৱৰ্তী প্ৰশ্নটো হ'ল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া কোন ইয়াৰ উত্তৰটো হ'ল আহোম ৰজা গুমধৰ কোঁৱৰ অসম তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত প্ৰথমজন সংগ্ৰামী 1828 চনত তেওঁৰ সতীৰ্থ ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ অনুগামীসকলৰ সহযোগত তেওঁ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি তুলিছিল বলকচোন এতিয়া আমি এটা বিজ্ঞানৰ প্ৰশ্ন লৈ যাওঁ দৈ গাখীৰ টেঙা হয় কিয় ভাবি চাওকচোন উত্তৰটো কি হ'ব পাৰে বাৰু উত্তৰটো হ'ল কিছুমান বেক্টেৰিয়াই নানা ধৰণৰ জৈৱিক বস্তু গেলি পচি যোৱাত সহায় কৰে লেক্টোবেচিলাছ নামৰ তেনে এজাত বেক্টেৰিয়াই দৈ গাখীৰত থাকি ক্ৰিয়া কৰে আৰু সিহঁতে গাখীৰত থকা চেনিভাগ লেক্টিক এচিডলৈ ৰূপান্তৰিত কৰে আমি সকলোৱে জানো এচিডৰ সোৱাদ টেঙা ফলত দৈ গাখীৰ টেঙা হৈ পৰে পৰৱৰ্তী প্ৰশ্নটো হ'ল গুগলৰ CEO জনৰ নাম কি তেখেত হ'ল সুন্দৰ পিচাই তেখেত এজন ভাৰতীয় নাগৰিক তেখেতে বিটেক কৰিছিলে IIT খড়গপুৰৰ পৰা আৰু তেখেত বৰ্তমান আলফাবেটৰো CEO 9 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ ছুপাৰ কম্পিউটাৰটো ক'ত আছে ইয়াৰ উত্তৰটো হ'ল IIT গুৱাহাটী আজিও আমি আপোনালোকলৈ এটা প্ৰশ্ন লৈ আহিছোঁ আমাৰ প্ৰশ্নটো হ'ল অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয় উত্তৰটো আমাক কমেন্ট কৰি জনাবচোন শুদ্ধ উত্তৰ দুটা কেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম থ্যাংকস ফৰ ৱাচিং বাই বাই